ফকৰ দা আহি গ'ল চৰি মামু ফকৰ মামু তো এতিয়া আমি ডাইৰেক্ট কলেজত যাম হয় ডাইৰেক্ট কলেজত যাই গৈছোঁ মানে ক'ত যাম গোটেই ডিটেইলছ কৰি আছোঁ কলেজত যাই একদম গাইজ পাগল হৈ যাব আজি বাইকখন দাদাৰ ৰুমত থৈ আহিলোঁ আৰু আমি এতিয়া খোজকাঢ়ি কলেজত যাম বেছি দূৰ নহয় ট্ৰান্সপৰ্ট পামেই আৰু এই চাওক গাইজ আমাৰ গোটেইকেইটা ৰেডি আছে ন পুৰা জোশত মানে পুৰা ফুল এক্সাইটমেণ্টৰ লগত তো हाथीदा मैं एक चीज बोलना चाहती हूँ ये बंदर जैसा दिख रहा है हाँ और ये बंदरी Hey दोस्त हाँ वेलकम बैक टू माय यूट्यूब चैनल हाँ আৰু জুবিন ব্লগ এইটো মোৰ ব্লগ চাই জুবিন নহয় এই হেল্ল' ক আজি যাব লাগিব আমি যিহেতু ট্ৰিপত যাবলৈ ওলাইছো সকলোৱে যাতে আমাৰ ঠাণ্ডা ইমান আচ্ছা তক ইমান ঠাণ্ডাত কেনেকৈ উঠছা আজি একদম সঁচা কথা কবি হা আজি উপায় নাই আৰু উঠা লগা হৈছে আৰু যদি এক্সামৰ কাৰণে কল হয় যে সাইডটা যদি পঢ়ো এক্সামৰ কাৰণে ক'লে অলপ টোপনি ধৰি থয় ফুৰিব যাম না সেইকাৰণে টোপনিটো ধৰা নাই বড় হাৰামি হো বেটা টোপনিটো মানে আজি হাৰ পাবি মানে একদম বঢ়িয়া হৈ আছে আমি একেলগে যাম হাজ হা 2 hours later হেল্ল' গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ তো গাইজ আজি আমি ক'ত যাম আৰু কি কৰিম আপোনালোকে হয়তো ইতিমধ্যে থাম্বনেইলটো চাই গমেই পাইছে আৰু ইফালে আমাৰ ছাৰহঁতে আহি আছে এতিয়া বাছ তিনিটা আমাৰ ৰেডি চৰি এটা অহা নাই আৰু লাষ্টৰ বাছত আমি যাম তো আছে আমি সকলো তো ইফালে ছাৰসকলে আহি আছে ইতিমধ্যে ছাৰসকল ৰেডি আৰু আমাৰ বাক্কাৰ দা গোটেইখিনি আছোঁ আমি যামে এতিয়া আৰু আসসালামু আলাইকুম হ্যাঁ কৰিছে মোৰ একচুৱেলি এইটো ডাইনিং হয় তুমি ইমান দূৰৰ পৰা ইমান সোনকালে কেনেকৈ আহিছা আহিব লাগে উপায় নাই কিমান সময় লাগে এনজয় কৰিব লাগিব না চিল টাইম লাগিছে 50 মিনিট টাইম লাগিছে পুৰা 50 এতিয়া আমি বস্তুকেইটা বাছত উঠাই লওঁ ইয়াৰ পৰা ধৰি মাৰি লৈ আছে এইবিলাক চলো চলো চিলিণ্ডাৰ ধৰ দে ধৰ তুই আদা ধৰ এইটা বেছি ভাল হ'ব এই দুইজন এক সাইড ধৰ না বেছি ওজন নাই বে এক সাইড কেনে লাগি আছে মজা ধুনীয়া না একদম এ তুমি একো লোৱা নাই যে ঠিক আছে ইমান সহজ বুদ্ধি থাকাতে সৌৰভৰ মূৰত কি একো নাই একদম কেলা গোবৰ আছে এই পিকনিক নহয় একচুৱেলি ইয়াৰ মজাই বেলেগ হা চাওক একদম মজাই বেলেগ হয় না নাই हाँ मजा बेलेग तो सबके सब ये पहले से काम मिल गया हाँ ये कितना किलो का है ये 25 किलो 25 किलो का सुबह सुबह उठा रहा रेडी कौन है वो कहाँ से वो आया चारों दिशाओं में খমত কিয় হা হা ব্ৰেড ই পিলপিলি ৰে কিবা লৈ আহিম কি আছে বাচন বৰ্তন না পানী চানি আছে চিকেন আছে চাওক গাইছ এইবিলাক পান তামোল তো ঠিকই আছে আজিকালি গুটকাৰ দিনত পান তামোল আমি ৰেডি এতিয়া যাবলৈ ৰেডি না গোটেইকেইটা ৰেডি একদম 2000 years later আৰু এনেকৈ আমাৰ যাত্ৰাটো আৰম্ভ হয় মাটিয়া হৈ গুৱাহাটীৰ ফালে ৰাস্তাৰ পৰা 2-3জনমান উঠাব লাগিব আমাৰ ৰিজু আছে আৰু এজনী ছোৱালী আছে তেখেতক উঠাব লাগিব চলো গুৱাহাটী তো ৰিজুক উঠাই ল'লোঁ আমাৰ তাৰ পৰা আৰু এতিয়া আমি ডাইৰেক্ট বাছখন ষ্টাৰ্ট কৰিম ফাইনেলি বন্ধুসকল আমি দুধনৈ আহি গ'লোঁ না এতিয়া আমি চাহ খাম খোৱাৰ পিছত আকৌ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিম তো ভিডিঅ'টো চাই থাকক বহুতে ভাল লাগিব আমাৰ একদম কলেজৰ তো আৰু দুটা বাছ আহি আছে ইতিমধ্যে আহি পৰিছে অলৰেডি ইফালে বাছ এটা আহিছে চ' এতিয়া আমি ক'ত খাওঁ বা কি কৰোঁ মানে কিবা এটা কৰি আছোঁ চাই থাকক ভিডিঅ' ইহঁতৰ প্ৰব্লেম যেতে হে ইহঁতে চিট পোৱা নাই তুই পাইছা মই পাইছোঁ ইহঁতৰ কাৰণে এখন ঠিক কৰিব লাগে কি কৰিম উপায় নাই আৰু গাইছ আমি এনেকৈ দুধনৈৰ পৰা আকৌ বাছকেইটা মানে ৰেডি কৰি ওলালোঁ এতিয়া আমি গুৱাহাটীলৈ যাম তো এনেকৈ আছে আৰু আমি এনেকৈ যাই আছোঁ আৰু আমাৰ লগত আছে কিছুমান ছোৱালী পুৰা বাছৰ ভিতৰত অনলি মেকআপ মাৰিয়া বলি হাই 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 নিৰচিনা ৰঙীয়া নলবাৰী আহক এইফালে ক ৰঙীয়া নলবাৰী আহক চিধা আছে খালি গাড়ী
ৰঙীয়া নলবাৰী খালি গাড়ী আমি আহি এতিয়া গুৱাহাটী পালোঁ গুৱাহাটী পাৰো হ'লোঁ এতিয়া আমি হাজো গৈ আছোঁ ভাল লাগিব একেলগে আমি ভিডিঅ'টো সকলোৱে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰো এটা মাৰি দিব আৰু বেছি টাইমটো নালাগে কি আঙুলি দি টিপিলেহে হয় আমি এনেকৈ আহি শৰাইঘাট দলংটো পাই গ'লোঁ আৰু আমি বেছি দূৰ নাই চাগে হাজো পাবলৈ মোটামুটি 30 কিলোমিটাৰমান আছে আৰু years later. ভয় লাগে উল্টি যায় নেকি ফাইনেলি আমি আহি গ'লো এতিয়া আমি অলপ কেম্পিং কৰিম ব্ৰেকফাষ্ট কৰিম এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই বহুত টাইম হৈ গৈছে তো এতিয়া ক'ত যাব বহুত ভোক লাগিছে ভাই আগত খাই লওঁ খাই লওঁ अभी तो पार्टी शुरू हुआ है লাইন তো এতিয়া লাইন কৰে আছে খাবলৈ দিব ভোক লাগছে মস্ত এতিয়া এনেকৈ আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া আমি হয়গ্ৰীব মাধৱ মন্দিৰলৈ যাম ব্ৰেকফাষ্ট হৈ গ'ল মানে ডিমা কণী ইগ এক লগত দিছে ডিমা কণী ইগ তিনিটা বস্তু দিছে আৰু তিনিটাকৈ ব্ৰেড দিছে আমি খাই ল'লোঁ এতিয়া একে নহয় বেলেগ বেলেগ তুমি নাজানা अच्छा কি হ'ল এতিয়া আৰু ঠিক আছে উঠিব লাগিব পাৰিবা নাই তোমালোকে পাহাৰত অলপ চব আহিছে পাম কিয় নাপাম ইমান খাই দাই আহিছোঁ হা জছত আছোঁ আমি হাল্লা চিল্লা নাই দেই হাল্লা চিল্লা কৰিবলৈ মানা কৰিছোঁ ছাৰে তো এতিয়া আমি লাহিদিৰে ওপৰত উঠিম এতিয়া আমি লাহিদিৰে পাহাৰৰ ওপৰলৈ যাম একচুৱেলি মই ফাৰ্ষ্ট টাইম আহিছোঁ চাই থাকক ভিডিঅ'টো আমাক এনেকৈ লাইন হ'ব দিছে লাইন হৈ একদম আমি ৰেলি এতিয়া যাই আছোঁ লগত আছে আমাৰ জব ৰেলগাড়ী যায় মইনাহঁতে দবাত উঠি ত্ৰিশ ফাৰাক চাই लाइन जाए सुना हेला लाया एक चीज वो बहुत अच्छा लग रहा है नांगल लाइन चौक तो गाइस আমি এতিয়া হয়গ্ৰীব মাধৱ মন্দিৰত আহি পালোঁ আৰু জোতা সিটোতে মানে তো যিহঁতে জোতা মানে পিন্ধি আহিছিল জোতাবিলাক খুলিবলৈ দিছিল তো তাতে জোতা মোজাবিলাক খুলি থৈ আহিলোঁ আৰু আমি এতিয়া ওপৰলৈ যাই আছোঁ ইয়াতে বহুতো মানুহ আহিছে ই বাবা ইমান বহুত কষ্ট হয় হয় না নমস্কাৰ মানে আজি যে আহিছোঁ আমি হাজৰ কিবা মন্দিৰ মাধৱ মন্দিৰ ইমান মানে দেখা ধুনীয়া মেম আছে ইয়া আমাৰ লাহে লাহে ওপৰ ফালে উঠি আছোঁ তাৰমানে বেছিকৈ কষ্ট কৰি উঠি আছে কিন্তু কথাটো হ'ল যে মানে মন্দিৰখন দেখাত অতি সুন্দৰ সুন্দৰ ভাল লাগছে মই কিন্তু প্ৰথমত আহিছোঁ মই প্ৰথমবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ লগত এতিয়া আমাৰ বাইদেউ আছে এখন পাহাৰ উঠা যি কথা এই মন্দিৰতো একে কথা কথাটো হ'ল যে আমাৰ ওচৰত বহুতো ছোৱালী আছে কিন্তু ছোৱালীবিলাক ষ্ট্ৰং भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी ষ্ট্ৰং অ' শেট কেনে লাগি আছে মই আৰু উঠা নাপাম কেনে লাগছে উঠি ভালো লাগছে না অঁ খাতা বনাম তো সেই ঠিক আছে আৰু বহুতে তলত আছে আমি ওপৰলৈ যাই আছোঁ উঠ ফটো নহয় ভিডিঅ' হৈ আছে বাবা ইমান ডাঙৰ এটা লাইন ৰে এই তলৰ পৰা আমি আহিলোঁ এতিয়া আমি ওপৰলৈ আহিছিলোঁ অহাৰ পিছত তাতে আমি দেখিলোঁ ফটো উঠিলোঁ আৰু এতিয়া আমি অলপ চলপ মানে ইদি যায় ইদিও লোৱা যায় ন ইদি ওলাই যাম এতিয়া আৰু বিশেষ দেখিবলৈ একো নাই মন্দিৰ আছে আৰু বাকী কাম চাম কৰিলোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে অঁ কিয় আমাৰ আজি ইয়াতে আহি আছে কিয় এইটো কথা বুজো মানে ছাৰে মানে অকণমান তোমালোকৰ
তো ছাৰহঁতে আমাক ভালদৰে বুজাই দিলে এই মন্দিৰখনৰ বিষয়ে আৰু জানিবলগীয়া আছিল বহুতখিনি কথা তো আমি এতিয়া জানিলোঁ আৰু এইখন দৰ্শন হৈ গ'ল আমি চালোঁ এতিয়া আমি তলত যাম তলত যাই তাতে এখন বিষ্ণু পুখুৰী আছে বুলি শুনা পাইছিলোঁ সেইখন চাম তাতে কাছ আছে আৰু এনেকৈ আৰু তাতে য'ত মানে আমি আহিছিলোঁ প্ৰথমে তাতে যাম গাইজ এইখনেই হৈছে সেইখন পুখুৰী য'ত নেকি ডাঙৰ ডাঙৰ কাছ পোৱা যায় বুলি শুনা পাইছিলোঁ তো আজি নিজ চকুৰে চাম আপোনালোকে হয়তো দেখা পোৱা নাই কাৰণ ইয়াতে বহুতো পানী ঘোলা হৈ আছে ইফালে ৰন্ধা বঢ়া চলি আছে এতিয়া আমি অলপ ডেন্স কৰি লওঁ তাৰপিছত ডাইৰেক্ট ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম Hours later. তো গাইজ হয়তো দেখা নাযায় আছে বহুত আন্ধাৰ তো আমি এতিয়া পামেই আৰু বহুত এনজয় কৰিলোঁ ভিডিঅ'টো চাগে ইয়াৰ পৰা শেষ হ'ব আন্ধাৰ হ'লেও আৰু কি ভিডিঅ'টো চাই বহুতে মজা পাইছে মোৰ মতে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আমাৰ বাছত থকা মেকআপ যিবিলাকে লগাইছে সেইবিলাক আপীৰ কাৰণে ছোৱালীৰ কাৰণে লগাই দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যে আমাৰ লগত এনেকুৱা পিকনিক আৰু দেখিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্ট কৰক টাটা বাই বাই গুড নাইট টেক কেয়াৰ